ভালে আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি পুৰা বহুত দিনৰ মূৰত মই এটা বেলেগ টাইপৰ ভ্লগ লৈ আহিছোঁ আপোনালোকলৈ এনেতো ধৰক মানে বেছিভাগ মই মানে বিয়া বাৰ মানে ট্ৰেডিং টাইপৰ মানে ভ্লগে দি থাকোঁ আজি পুৰা একদম যিখন কলেজত পঢ়িছিলোঁ সেইখন কলেজত মানে আমাক ইনভাইট কৰিছে সম্বৰ্ধনা দিবৰ কাৰণে মানে যোৱাবাৰ মানে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাবিলাকক মাতিছে গতিকে আজি পুৰা একদম পুৰা ভাল লাগিব সপোনৰ কলেজখনত যাম আজি পুৰা চাই থাকিব গাইজ ফাইনেলি মানে এইবাৰ আমাৰ পালাহি গ'ল সকলোৰে গান উপভোগ কৰি আছিলোঁ ডেন্স চাই আছিলোঁ কিন্তু এইবাৰ আমাক সম্বৰ্ধনা জনোৱা হ'ব চাই থাকক প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক অভিনন্দন পত্ৰ প্ৰদান কৰা হ'ব এই অভিনন্দন পত্ৰ প্ৰদান কৰিবৰ বাবে মই মঞ্চলৈ আহ্বান জনাইছোঁ ৰুলি বৰুৱা গীতাৰ্থী ভৰত দাস ৰুলি বৰুৱা গীতাৰ্থী ভৰত দাস দেৱী ফাৰহানা খানম কিষাণ মালাকাৰ মঞ্চলৈ আৰু এইবাৰ গাইজ আমাৰ পাল কমাৰ্চৱালা 60% নিকুমণি বৰ্মা 60% জিমন শৰ্মা কংকনা কলিতা কংকনা কলিতা পলাশজ্যোতি শৰ্মা কংকনা কলিতা গাইজ ফাইনেলি মানে পুৰা একদম মানপত্ৰ লৈ পুৰা ঘৰমুৱা হ'ম আৰু পুৰা ৰাতিৰ
গাইজ যিহেতুকে পূজা সমাগত পূৰা একদম ষ্টাইল বজাৰ পূৰা ধুনীয়া কৰি দিছে দেই ৰাতিৰ দৃশ্য গাইজ ফাইনেলি মানে কলেজৰ পৰা আহি পূৰা জাষ্ট ঘৰ পাইছোঁ মানে প্ৰায় 4:30মান বাজিলে আৰু একদম পূৰা ৰাতি হৈ গ'ল একদম মানে দিওঁতে বহুত দেৰি কৰিলে সেইকাৰণে গাড়ীৰ পৰা আহোঁতে একদম দেৰি হৈ গ'ল আৰু মানে এতিয়া মানে পূৰা ফ্ৰেছ হৈ কিনে ভাবিলোঁ মানে আৰু ভ্লগটো মানে শেষ কৰোঁ গতিকে ভিডিঅ'টো একদম যদি চাই ভাল পালে মোৰতো সঁচাকৈ বহুত বেছি ভাল লাগিছে দেই যদি ভিডিঅ'ত আপোনালোকেও চাই ভাল পালে তেন্তে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই